সাধু বাঁহগছ আৰু বটগছ। এখন হাবিত এজোপা ওখ বাঁহগছ আৰু এডাল ডাঙৰ বটগছ আছিল। মাজে সময়ে বাঁহগছজোপাৰ বাঁহবোৰে আৰু বটগছজোপাই সুখ দুখৰ কথা পাতিছিল। এদিন বটগছজোপাই বাঁহগছজোপাক ক'লে, তুমি বাঁহজোপা খুব দুৰ্বল, তোমাৰ মোৰ দৰে শক্তি নাই। সাধাৰণ বতাহজাকতে হালি জালি যোৱা। মই বটগছ বহুত শক্তিশালী, মোক বতাহে লৰাবই নোৱাৰে। বতাহ আহিলে মোৰ পাত আৰু সৰু ডালবোৰে নাচে, কিন্তু বতাহে মোৰ মূল গছজোপা লৰাবই নোৱাৰে। মই তোমাতকৈ বহুত শক্তিশালী। বটগছজোপাৰ কথা শুনি বাঁহবোৰে হাঁহি মাৰি বটগছজোপাক ক'লে, শুনা শক্তিশালী বটগছ, তুমি তোমাৰ শক্তিক লৈ জীৱৰ অহংকাৰী কথা কৈছা। তেনেদৰে কোৱা উচিত নহয়। মই বাঁহগছ দুৰ্বল হ'লেও, সাধাৰণ বতাহতে হালি জালি পৰিলেও মোৰ স্থিতিক বতাহে ক্ষতি কৰিব নোৱাৰে। বতাহ আহিলে বতাহত হালি পৰিলেও মই পুনৰ আগৰ স্থিতিলৈ ঘূৰি আহি পোন হৈ পৰো, মোক ভাঙিব নোৱাৰে। বতাহে মোক শিকাইছে বতাহৰ লগত কেনেদৰে জীয়াই থাকিব লাগে। বাঁহগছৰ কথা শুনি বটগছে ঠাট্টা কৰি ক'লে, হ'ব হ'ব, দুৰ্বলৰ ডাঙৰ কথা মই কাৰো শুনিব নিবিচাৰোঁ। এনেদৰে কিছুদিন যোৱাৰ পাছত এদিনাখন ডাঙৰ ধুমুহা বতাহ আহিল। ধুমুহা বতাহত বটগছজোপা উভালি মাটিত বাগৰি পৰিল। বাঁহগছজোপাও ধুমুহা বতাহত হালি জালি পৰিছিল যদিও বতাহ কমাৰ পাছত ক্ৰমান্বয়ে চিধা হৈ পৰি আগৰ অৱস্থালৈ ঘূৰি আহিল। তেতিয়া বটগছজোপাই মাটিত বাগৰি থাকি ভাগৰুৱা হৈ বাঁহগছজোপাক ক'লে, আজিহে বুজিলোঁ, প্ৰবল ধুমুহা বতাহত দুয়োজনে হালি জালি পৰিছিলোঁ, কিন্তু মই উভালি মাটিত বাগৰি পৰিলোঁ। মোৰ মৃত্যু নিশ্চিত হ'ল। আৰু তুমি বাঁহ হালি জালি পৰিছিলা যদিও তুমি আগৰ অৱস্থালৈ গৈ জীয়াই থাকিব পাৰিলা। মোৰ অহংকাৰ মিছা আছিল। মিছাতে মই শক্তিশালী বুলি তোমাৰ ওচৰত অহংকাৰ কৰিছিলোঁ। এই কাহিনীটোৱে বুজায়, এজন মানুহ সৰ্বোচ্চ শক্তিশালী হ'লেও নিজৰ দুৰ্বলতা চিনিব নোৱাৰাৰ ফলত পতন ঘটিব পাৰে।